এই মুহূৰ্তত লৈ যোৱা গুৰুত্বপূৰ্ণ খবৰ শিল্পী দীপলিনা ডেকাক মৃত্যুৰ ভাবুকি দিছে এগৰাকী যুৱতীয়ে প্ৰিয়ংকা কাশ্যপ দত্ত নামৰ এগৰাকী যুৱতীয়ে ফেচবুকৰ এক পোষ্ট যোগে মৃত্যুৰ ভাবুকি দিছে শিল্পী দীপলিনা ডেকাক ফেচবুকত এটা পোষ্ট কেইটামান স্ক্ৰীনশ্বট ভাইৰেল হৈ পৰিছে আৰু সেই ভাইৰেল হোৱা স্ক্ৰীনশ্বট কেইটাত লিখা আছে আজি এই অন্তিম দিন শেষ আৰু আজিৰ পৰা এই কোনেও নেদেখা সময় দিছো ঠিক 11টা বজাৰ পৰা 12টা বজাৰ ভিতৰত গুলিয়াই মাৰিম মই কোন চিনি পোৱা নাই বে তহতে আমাৰ লগত 12টা গেং আছে আজি মৰাটো খাটাং আজি এক সাফা ঘৰত গৈ মাৰিম এইদৰে মন্তব্য কৰে এগৰাকী যুৱতীয়ে প্ৰিয়ংকা কাশ্যপ দত্ত নামৰ এগৰাকী যুৱতীয়ে এক ফেচবুক পোষ্ট যোগে শিল্পী দীপলিনা ডেকাক মৃত্যুৰ ভাবুকি কৰে কোন এই প্ৰিয়ংকা কাশ্যপ দত্ত শিল্পী দীপলিনা ডেকাক মৃত্যুৰ ভাবুকি দিয়ে এটা ফেচবুক পোষ্ট যোগে আৰু ভাইৰেল হৈ পৰিছে কেইটামান স্ক্ৰীনশ্বট য'ত লিখা আছে শিল্পী দীপলিনা ডেকাক 11টা বজাৰ পৰা 12টা বজাৰ ভিতৰত গুলিয়াই মাৰিব এই বুলি ভাবুকি দিয়ে এগৰাকী যুৱতীয়ে হয় পুনৰবাৰ জনাও এটা গুৰুত্বপূৰ্ণ খবৰ শিল্পী দীপলিনা ডেকাক মৃত্যুৰ ভাবুকি দিছে এগৰাকী প্ৰিয়ংকা কাশ্যপ দত্ত নামৰ যুৱতীয়ে এটা ফেচবুকৰ পোষ্ট যোগে শিল্পীগৰাকীক মৃত্যুৰ ভাবুকি দিয়ে নিশা 11 বজাৰ পৰা 12 বজাৰ ভিতৰত শিল্পীগৰাকীক গুলিয়াই মাৰিব বুলি ভাবুকি দিয়ে প্ৰিয়ংকা কাশ্যপ দত্ত নামৰ এগৰাকী যুৱতীয়ে কোন হয় এগৰাকী প্ৰিয়ংকা কাশ্যপ দত্ত এই সন্দৰ্ভত আৰক্ষীয়ে কি পদক্ষেপ ল'ব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট মিৰৰ 7